Namaskar. Hello everyone. Pasta different styleত এজোৰ মেখেলা চাদৰ আপোনালোকে কেনেদৰে পিন্ধিব পাৰিব আজি আপোনালোকক সঠিকভাৱে দেখুৱাম Hello everyone. Welcome back to my YouTube channel Stay Stylish with me. মই দিজুমনি আজি আপোনালোকৰ বাবে লৈ আহিছো pasta different lookত এজোৰ মেখেলা চাদৰ আপোনালোকে কেনেদৰে পিন্ধিব পাৰিব আপোনালোকক সঠিকভাৱে দেখুৱাম তেন্তে দেৰি নকৰি ভিডিঅটো ষ্টাৰ্ট কৰো বলক ৰব আপুনি আপোনালোকে স্কিপ কৰি চাই তেতিয়া আপোনালোকে বুজি নাপাব আৰু মই কেনেদৰে পিন্ধিছো আপোনালোকে সঠিকভাৱে পিন্ধিব নোৱাৰিব আৰু যদি মোৰ ভিডিঅটো চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আপোনালোকৰ কোনটো ষ্টাইল বেছি ভাল লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব তেন্তে দেৰি নকৰি ভিডিঅটো ষ্টাৰ্ট কৰো বলক এতিয়া মই মেখেলাখন পিন্ধিব লৈছো আৰু আজি যিখন মেখেলা পিন্ধিছো সেইখন মেখেলাৰ অলপ পুতলটো বেছি সেইবাবে মই আজি তিনিটা কুচ দিছো আৰু কুচকেইটা দি দেখিছে মই ধুনীয়াকৈ মিলাই লৈছো আৰু আপোনালোকে এনেদৰে মিলাই ল'ব দেখিছে ধুনীয়াকৈ মই এটাকৈ গোটেইকেইটা কুচ সমান কৰি লৈছো আৰু ধুনীয়াকৈ এয়া ফিটিং কৰি লৈছো ভিতৰলৈ সোমাই দিছো দেখিছে আৰু পিছতলৈও চাই আছো কাপোৰটো যাতে মোৰ লুজ ওলাই নাযায় সেইবাবে এয়া দেখিছে মোৰ তলৰফালেও সমান হৈ গৈছে আৰু এতিয়া মোৰ গোটেইখিনি মেখেলাটোৰ কুচটো ৰেডি হোৱাৰ পিছত এতিয়া মই দেখিছে পেটিকোটত এনেদৰে সোমাই লৈছো আপোনালোকে চাৰিওফালে পেটিকোটৰ এনেদৰে সোমাই ল'ব আৰু পেটিকোটৰ ভিতৰত সোমাই লোৱাৰ পিছত এতিয়া মই এটা সেফটি পিন লৈছো আৰু এতিয়া এই কুচকেইটা মই ধুনীয়াকৈ পেটিকোটৰ লগত এনেদৰে পিনটো মাৰি লম যাতে কুচকেইটা সমান হৈ থাকে সেইবাবে মেখেলা আৰু ব্লাউজটো পিন্ধি ললো আৰু এতিয়া চাদৰখন লম আৰু চাদৰখন লোৱা প্ৰথম ষ্টাইলটো আপোনালোকক দেখুৱাই লম প্ৰথম ষ্টাইলটোত মই চাদৰখন এনেদৰে মেলি লৈছো আৰু মেলি লোৱাৰ পিছত এতিয়া এটা সেফটি পিনৰ সহায়ত ইয়াত এনেদৰে ব্লাউজৰ লগত চাদৰখন এনেদৰে পিন মাৰি লম এনেদৰে পিন মাৰি ল'ব তাৰ পিছত চাদৰখন এনেদৰে তললৈ আনিব আৰু আনি এইফালেৰে আপুনি বেক সাইডেৰে আনি চাদৰখন এনেদৰে এইফালে আপুনি ৰুমাল কুচ দি ল'ব আৰু এতিয়া পুনৰ এটা সেফটি পিনৰ সহায়ত এই ৰুমাল কুচটো মেখেলাখনৰ প্ৰথম যেটো ওপৰৰ কুচ আছে সেই কুচটোৰ লগত ধুনীয়াকৈ পিনটো এনেদৰে মাৰি ল'ব তলৰে এয়া আমাৰ প্ৰথম ষ্টাইলটো ৰেডি হৈ গ'ল সেকেন্ড ষ্টাইলটোত কাপোৰজোৰ মই প্ৰথমতে যেনেকৈ পিন্ধিছিলো প্ৰথম ষ্টাইলটো তেনেদৰে থাকিব কেৱল মই এই কুচটো এই দেখিছে এই কুচটোৰ লগত এনেদৰে আৰু এটা কুচ কৰি লম এনেদৰে আৰু এটা এনেদৰে এই কুচটো লগত আৰু এটা কুচ এনেদৰে মিলাই ল'ব লৈ পেলাই এই কুচটোৰ লগত আপুনি এইখিনিত এটা এই দুটা কুচ এনেদৰে এই দুটা কুচ মিলাই লোৱাৰ পিছত আপুনি এনেদৰে আপোনাৰ ব্লাউজৰ লগত এনেদৰে আপুনি বেক সাইডৰ পৰা এনেদৰে এটা পিন মাৰি ল'ব পিন মাৰিবলৈ এনেকৈ এটা সেফটি পিন ল'ব সেফটি পিনটোৰ সহায়ত আপুনি এই কুচ দুটা এনেদৰে ইয়াতে এই কুচ দুটাৰ এই প্ৰথম যেটো কুচ আছিল সেইটো কুচটো উলুটাই ল'ব উলুটাই লোৱাৰ পিছত ইয়াতে আপুনি এনেদৰে এটা সেফটি পিন মাৰি ল'ব সেফটি পিন মাৰি লোৱাৰ পিছত আপোনাৰ এই চাদৰখনৰ আপোনাৰ এই কুচটো আপোনাৰ ওলাই নাযায় দেখিছে আপোনালোকে হাতখন যদিও মই এৰি দিছো তেতিয়া আপোনাৰ চাদৰখনৰ এখিনি ধুনীয়াকৈ ফিটিং হৈ আছে
এয়া এইটো আমাৰ সেকেন্ড ষ্টাইল হৈ গ'ল একেবাৰে সিম্পল আপোনালোকে কৰি চাব থাৰ্ড ষ্টাইলটোৰ বাবে এই যে পিনটো মাৰিছিলোঁ ইয়াত এই পিনটো আপুনি খুলি ল'ব খুলি লোৱাৰ পিছত এই পিনটোৱে আপুনি এনেদৰে চাদৰৰ এই ভাঁজটো এনেদৰে ভাঁজ কৰি ল'ব ভাঁজ কৰি লৈ আপুনি ইয়াত এয়া দেখিছে ইয়াত এই পিন এতে যে পিন মাৰিছিলোঁ পুনৰ আপুনি ইয়াতে এটা এনেকৈ ইয়াতে একেলগে ইয়াতে পিন মাৰি ল'ব আৰু থাৰ্ড ষ্টাইলটো আমাৰ ৰেডি হৈ গ'ল এনেদৰে আৰু এইটো 3 নম্বৰ ষ্টাইলটো আপোনালোকে দেখিলে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এবাৰ 4th নম্বৰ ষ্টাইলটো মই দেখুৱাব লৈছোঁ এতিয়া মই এই দুয়োটা পিনে খুলিব লাগিব আৰু এই দুয়োটা পিন খুলি মই এই প্লেটছকেইটা মই ধুনীয়াকৈ এনেদৰে ভাঁজ কৰি ল'ব লাগিব আপোনালোকক দেখুৱাইছিলোঁ ন মই আগৰ ভিডিঅ'টো এনেকৈ হাতেৰে কেনেকৈ ভাঁজ কৰিব পাৰি প্লেটছ বনাব পাৰি এনেদৰে মই প্লেটছটো বনাই ল'ম আৰু প্লেটছখিনি ধুনীয়াকৈ বনোৱা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিলাই ল'ব এয়া আমাৰ প্লেটছবোৰ মৰা ধুনীয়াকৈ ফিটিং হৈ গ'ল আৰু এতিয়া মই এটা চেফটি পিন ইয়াত মাৰি লৈছোঁ আৰু এটা চেফটি পিন মই মাৰি লৈছোঁ ইয়াতে এতিয়া মই এই চাদৰখন এনেদৰে সাধাৰণভাৱে যেনেকৈ চাদৰ পিন্ধা হয় তেনেদৰে মই এই ধুনীয়াকৈ এই পিনটো ইয়াৰ পৰা খুলি মই এনেদৰে এতিয়া মই ইয়াতে এনেদৰে এটা পিন মাৰি ল'ম মোৰ পিনটো মৰা হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ চাদৰখন দেখিছে মই এইটো লুজ খোলাই নাই এবাৰো যেতিয়া প্ৰথমবাৰে যেনেকৈ পিন্ধিছিলোঁ সেনেকৈয়ে আছে আৰু মই কেৱল ওপৰৰ ছাইডকেইটাহে মানে ওপৰৰ প্লেটছখিনিহে চেঞ্জ কৰি আছোঁ আপোনালোকৰ বাবে আৰু এয়া দেখিছে এতিয়া মই এইখিনি ধুনীয়াকৈ হৈ গৈছে হোৱাৰ পিছত মই এতিয়া চেফটি পিনৰ সহায়ত আপোনালোকে জানে যদি আগৰ ভিডিঅ' মোৰ চাইছে তেতিয়াহ'লে কেনেদৰে কাপোৰযোৰ ফিটিং কৰি পিন্ধিব লাগে এনেকৈ পিন্ধিলে আৰু এই প্লেটছটোৰ সহায়ত মই এই ব্লাউজটোৰ তলৰ ফালেৰে ধুনীয়াকৈ এনেকৈ পিন মাৰি ল'ম দেখিছে ধুনীয়াকৈ পিন মাৰি লৈছোঁ আৰু এইফালেৰে আপোনালোকে পিন মাৰিব নামাৰিলেও কথা নাই যিহেতু মোৰ ব্লকেড হয় ব্লাউজটো আৰু এয়া এযোৰ মোৰ ড্ৰেছ পিন্ধা হৈ গ'ল 4th নম্বৰ ষ্টাইলটো মোৰ ৰেডি হৈ গ'ল ফিফথ নম্বৰ আৰু লাষ্ট ষ্টাইলটোৰ বাবে আপুনি এই পিনটো ইয়াৰ খুলিব লাগিব আৰু এই পিনটো খোলাৰ পিছত পুনৰ আপুনি এই পিনটো খুলিব লাগিব য'ত মই এনেদৰে পিন মাৰিছিলোঁ এই পিনটো আপুনি এনেদৰে খুলি ল'ব লাগিব আৰু খুলি লোৱাৰ পিছত এই পিনটোৰ এই ভাঁজকেইটাত আপুনি পুনৰ পিনটো মাৰি ল'ব এনেধৰণে পিনটো মাৰি ল'ব আৰু পুনৰ আপুনি এই তলৰ যিফালে কেইটা কুচ দিছিলোঁ এইকেইটাতো আপুনি এনেদৰে ইয়াত ভাঁজকেইটা কৰি ইয়াত এনেদৰে পিন মাৰি ল'ব লাগিব এইখিনি জেগাত আপুনি এনেদৰে এটা পিন মাৰি কুচকেইটা ঠিক হোৱাৰ পিছত এনেদৰে এটা পিন মাৰি ল'ব এই কুচকেইটাত আৰু এইকেইটা পিন মৰা হোৱাৰ পিছত পুনৰ আপোনাক এটা পিন লাগিব আৰু পিনটো লৈ আপুনি এই ব্লাউজৰ এইখিনি মাজৰ মিডিলত আৰু এইফালে চাদৰখনৰ এই প্লেটছটো উঠাই প্ৰথম এইটো প্লেটছটো উঠাই এইটো আপুনি ভিতৰেৰে প্লেটছটো
এনেদৰে ভিতৰেৰে এনেকৈ পিন মাৰি ল'ব আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে আপোনালোকে আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্ট কৰি জনাব তেন্তে আজিলৈ বাই বাই